क'क्राझार पुलिसनि गिदिर जाफुंसारनाय 24 घन्टानि गेजेरावनो गसाइगाव ITI फरायसा गेरेमसा नार्जारिखौ बुथारनायनि गुबै दायनिगिरि 19 बोसोरनि पृथ्वीराज नार्जारिखौ हमनो हाबाय। पृथ्वीराजजों लोगोसे गुबुन सानै उन्दै बैसोनि मददगिरिखौबो हमनो हादों। मख'जाथावदि 30 डिसेम्बराव मागुरमारि लालमाटि साहा बागानाव गेरेमसानि गोथै सहखौ मोननो हादोंमोन। जाथायनि बिथिङाव क'क्राझार सदर थानायाव भारतारि साजा आयेननि धारा U/S/C29B/302/379 नि सिङाव 429/23 नम्बरनि मोनसे केस होनाय जादों। मख'जाथावदि साथामखौबो पुलिसआ 10 साननि थाखाय गावसिनि बेंखनाव लादों। बे बिथिङाव क'क्राझार जिल्लानि ASP पृथ्वीराज राजख'वाया ओरैबायदि बुङो। আমি অলৰেডি কেছটো ক্ৰেক কৰিছোঁ। আমাৰ যোনজন প্ৰাইম একিউজ আছে তেওঁক ধৰিলোঁ, লগতে দুজন এতিয়ালৈকে জুবিনাইল বুলি গম পাইছোঁ, তেওঁলোককো ধৰা হৈছে। মেইন প্ৰাইম একিউজজনক তেওঁৰ নামটো পৃথ্বীৰাজ নাৰ্জাৰী, তেওঁক আমি আজি প্ৰডিউচ কৰিছোঁ, ৰিমাণ্ডত ল'ম আৰু বাকী যোনখিনি ফৰ্মেলিটি আছে ইনভেষ্টিগেশ্যনৰ কাৰণে গোটেইখিনি আমি খুব সোনকালে কমপ্লিট কৰিম। কিহৰ কাৰণে? তেওঁলোকৰ পুৰণা পাৰ্চনেল এনিমিটি আছিলে, ফাইনেন্সিয়েল ট্ৰেঞ্জেকশ্যনৰ এটা আছিলে। এতিয়ালৈকে প্ৰিলিমিনাৰী ইমানেই আমি গম পাইছোঁ। খুব আৰ্লি ষ্টেজ আছে ইনভেষ্টিগেশ্যনত। মই কাইলৈ পঢ়িলে মই কমপ্লিটলি আপোনালোকক ডিটেইল গোটেইখিনি দিম। নাই নাই, এনেকুৱা নহয়। তেওঁলোকৰ কিবা মোবাইল এটাৰ লৈ ট্ৰেঞ্জেকশ্যন এটা আছিলে, পইচা দিবলগীয়া আছিলে। এনেকৈ তেওঁলোকে সেইটোতে অলপ আগৰ পৰা প্লেন এটা কৰি পিনি তেওঁ হত্যাকাণ্ডটো কৰিছে। এই তিনিগৰাকীয়ে হত্যা কৰিছে। এজনৰ বেছি ইনভলভমেণ্ট আছে, কিন্তু গোটেইখিনি তিনিজনে ইনভলভ আছে। ঠিক আছে, প্ৰাইম কেছটো পৃথ্বীৰাজ। হয় হয়, ঠিক আছে, থেংক ইউ। Ini